बिसायख'थि खान्थि सिफायनायनि अजद गिबि मन्थ्रिनि हेंथाय कंग्रेसनि তোৰ ঘৰে নাই তোৰ ঘৰ নাই মই তাতে কলি তই শালবাৰীত তোৰ এই কোন আছে ইয়াক এটা ই শালবাৰীত থাকে এটা ঘৰ নাই এটা ঘৰ তাক দিবা লাগিব न' दालां बायदि बानायना होगोन होनना रायजोफोरखौ बुरखायनायनि अजद कंग्रेसनि गिबि मन्थ्रिनि हेंथाय बिसायख'थि आयगनो गोसोखां बिलाइ होदों कंग्रेसआ आसामनि जानो गोनां मोनबा उफ्रा बिसायख'थिनि थाखाय गासिबो राजखान्थियारि हान्जा आरो उदां बिजाथिया बिसायख'थियारि फोसावथायखौ गोख्रों खालामदों नाथाय बिसायख'थि फोसावनायनि मुङाव गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया बिसायख'थिनि मडेल कड अफ कन्डाक्टखौ सिफायनायनि अजद खालामनानै कंग्रेस हान्जाया बिसायख'थि आयगनि खाथियाव अजद होदों मख'जाथावदि बावैसो सान सिगां भबानिपुर बियाबाव बिसायख'थियारि फोसावथाय खालामनाय समाव गिबि मन्थ्रिया सासे सुबुंनो न' बानायना होनायनि बाथ्रा बुंदोंमोन बेबायदियैनो थावरा बियाबावबो बिसायख'थियारि फोसावथायाव बिजेपि हान्जाजों थाब्लासो रायजोफोरनि थाखाय जौगाखांनाय जागोन होनना फोरमायनायजों लोगोसे थावरायाव फाहामसालि लामा बानायना होगोन होनना फोरमायदोंमोन बिसायख'थिनि सानखौ फोसावनायनि सिगाङाव बुंनो हायोब्लाबो नाथाय बिसायख'थियारि फोसावथायाव सोरखारनि जानानै बुंनाया रायजोफोरखौ बुरखायनायसो जायो होनना मडेल कड अफ कन्डाक्टआव बिसायख'थि आयगा मख'नाय दङ आरो बियो मडेल कड अफ कन्डाक्टखौ सिफायनाय जायो তোৰ ঘৰে নাই তোৰ ঘৰ নাই মই তাতে কলি তই শালবাৰীত তোৰ এই কোন আছে ইয়াক এটা ই শালবাৰীত থাকে এটা ঘৰ নাই এটা ঘৰ তাক দিবা লাগিব बेनिखायनो कंग्रेसआ दिनै बिसायख'थि आयगनाव गिबि मन्थ्रिनि हेंथायै राहा लानांगौ होनना दाबि खालामनानै गांसे मेम'रेन्डाम होयो অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত গণতান্ত্ৰিক যি পৰম্পৰা সেইখিনি ভংগ কৰিব বিচাৰিছে আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰৰ নামত গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে আৰু ইয়াৰ প্ৰতিবাদ কৰি মই আজি ভাৰতৰ নিৰ্বাচনী আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো তেখেতে নিজৰ দলৰ প্ৰাৰ্থীক জয়লাভ কৰাবলৈ মডেল কোড অফ কণ্ডাক্ট যিটো নিৰ্বাচনী বিধি নিৰ্বাচন আয়োগে স্থিৰ কৰি দিছে তাক সম্পূৰ্ণৰূপে উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই ফুৰিছে আজি কিছুদিন পূৰ্বে ভবানীপুৰত তেখেতৰ ৰাজহুৱা সভাত এজন ব্যক্তিক এটা ঘৰ দিব লাগে বুলি তেখেতে ঘোষণা কৰিছে তেওঁ জানে যে ঘৰ দিয়াৰ কামটো পঞ্চায়তৰ কাম আৰু সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পঞ্চায়তে ঘৰ দিব পাৰে তেখেতৰ নিৰ্বাচনী সভাত আহিলেই যেন মানুহে ঘৰ পাব পাৰে তেওঁৰ মুখৰ কথাত এনেকুৱা এটা ধাৰণা দি তেখেতে বিৰোধীৰ যি শক্তি এই শক্তিক তেওঁ নষ্ট কৰিব বিচাৰিছে অনুৰূপ ধৰণে থাওৰাৰ নিৰ্বাচনৰ সময়ত তেখেতে এবাৰ ক'লে যে তেখেতৰ থাওৰাৰ উন্নয়নৰ কাম কৰিবলৈ মন আছে কিন্তু ইয়াৰ বিধায়কজন কংগ্ৰেছ হোৱাৰ বাবে তেওঁ উন্নয়নৰ কাম কৰিব নোৱাৰে সেয়ে তেওঁ থাওৰাৰ বিধায়কজনক কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিবলৈ আহ্বান জনাইছে একে কথা ভবানীপুৰৰ বিধায়কৰ ক্ষেত্ৰত ভবানীপুৰৰ বিধায়কে তেখেতক ৩২টা দাবী সহ এখন কাগজ দিছে বুলি ক'লে আৰু কাগজখন নোচোৱাকৈ তেখেতে যদিহে তেওঁ বিৰোধী দল ত্যাগ কৰে তেতিয়াহ'লে গোটেই কামখিনি কৰি দিব বুলি ঘোষণা কৰিছিল এই গোটেইবিলাক কথা প্ৰকৃততে প্ৰলোভনৰ ৰাজনীতি আৰু যোৱাকালি থাওৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু তেতিয়া তেওঁ থাওৰাৰ ৰাইজক বহুত আশ্বাস দিছে তেখেতে লগতে কৈছে যে প্ৰায় 400 কোটি টকা দি এখন মেডিকেল কলেজ থাওৰাত স্থাপন কৰিব 3 মাহৰ ভিতৰত ঠিক তেনেকৈ তেওঁ থাওৰাৰ বিভিন্ন নৈৰ ওপৰত 2-3খন দলং সোনকালে নিৰ্মাণ কৰি দিয়া হ'ব বুলি কৈছে এই গোটেইবিলাক তেওঁ মডেল কোড অফ কণ্ডাক্ট ভাইলেট কৰিছে কাৰণ নিৰ্বাচনী বিধি অনুসৰি যিটো সমষ্টি নিৰ্বাচন হয় সেই নিৰ্বাচনত এনে ধৰণৰ প্ৰতিশ্ৰুতি যদিহে নিৰ্বাচনী ঘোষণা হোৱাৰ আগতে কৰিব পাৰে নিৰ্বাচনী ঘোষণা হোৱাৰ পিছত কৰিলে ইয়াক প্ৰলোভনৰ ৰাজনীতি বুলি কোৱা হয় বুলি স্পষ্টকৈ উল্লেখ আছে আৰু প্ৰলোভনৰ ৰাজনীতিৰ যোগেদি তেওঁ গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে সেয়ে আজি মই নিৰ্বাচনী আয়োগক তেওঁৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'বলৈ এখন পত্ৰ প্ৰেৰণ কৰি দাবী জনাইছো নিউজ টেক্স ইনসাইড এনি বড়ো